মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ দৰ্পণ অসম ইউটিউব চেনেলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছো। আশা কৰো সকলোৱে ভালে আছা আৰু তোমালোকে মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটোৰ জৰিয়তে বিশেষকৈ ক্লাছ 9, 10 আৰু 11, 12 অসমীয়া বিষয়ৰ ওপৰত 100% ষ্টাডি নোটছৰ লগত প্ৰিভিয়াছ 8 ইয়াৰ কোৱেশ্চন পেপাৰ সলভ পাবা। লগতে কোনটো কোৱেশ্চন কোন চনত আহিছে, কোৱেশ্চনটো কেনেকৈ দিছে পুৰা ডিটেইলছ পাই যাবা। ঠিক আছে, তো বলা মই আজি তোমালোকৰ পাঠ্যপুথিত থকা এখন কবিতা, যিখন কবিতাৰ নাম হল বিশ্ব খনিকৰ, আৰু এই কবিতাটোৰ লিখক হল কবি মফিজুদ্দিন আহমেদ হাজৰিকা। বিশ্ব খনিকৰ মানে কি এইটো আমি আগত জানিলো, কাৰণ প্ৰতিটো বস্তুৰে এজন স্ৰষ্টা থাকে। যেনে ঘৰ বনাইছে কোনোবা এজন মিস্ত্ৰীয়ে, টেবিল, চেয়াৰ, বেঞ্চ, ডেস্ক, যিকোনো এইবিলাক বনাইছে এজন মিস্ত্ৰী বা যাক আমি স্ৰষ্টা বুলি কওঁ, যিয়ে গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন বনাইছে। অৰ্থাৎ গোটেই বিশ্ব ব্ৰহ্মাণ্ড অৰ্থাৎ ত্ৰিজগত, স্বৰ্গ, মৰ্ত আৰু পাতাল, যি তিনিওটা জগতৰ মালিক কোন? ঈশ্বৰ, আল্লাহ বা ভগৱান, যোনে যি কোৱা। ঠিক আছে, এই বিশ্ব খনিকৰ কবিতাটোৰ কবি আছিল কবি মফিজুদ্দিন আহমেদ হাজৰিকা। যে এইটো ইয়াৰ পৰা এটা কোৱেশ্চন আহিছিল 2024 যে মফিজুদ্দিন আহমেদ হাজৰিকাৰ জন্ম কিমান চনত হৈছিল? কিমান চন? 1870 চনত। কত হৈছিল? ডিব্ৰুগড়। যে মফিজুদ্দিন আহমেদ হাজৰিকাৰ জন্ম কত হৈছিল? ডিব্ৰুগড়ত হৈছিল। কিমান চনত হৈছিল? 1870 চনত হৈছিল। আৰু ইয়াৰ পৰা আৰু এটা কোৱেশ্চন আহিছিল 2020 and 23 আহিছিল যে জোনাকী যুগৰ কবিসকলৰ যে তোমালোকৰ পাঠ্যপুথিত উল্লেখ থকা কোন গৰাকী কবি জোনাকী কাকতৰ লগত জড়িত নাছিল? এইটো কোৱেশ্চন আহিছিল যে তোমালোকৰ পাঠ্যপুথিত অৰ্থাৎ উল্লেখ থকা কোন গৰাকী কবি জোনাকী কাকতৰ লগত জড়িত নাছিল, যোনটো কবিতা পাৰ্টৰ, কবিতা সেকশনৰ, যে কবি মফিজুদ্দিন আহমেদ হাজৰিকা। তেওঁ জোনাকী যুগৰ কবি হয়, কিন্তু জোনাকী কাকতৰ লগত জড়িত নাছিল। সাপোজ এক্সাম্পল হিচাপে কৈছো, তোমালোকে ৰাস্তাৰে খোজকাঢ়ি গৈ আছা, কৰবাত ৰাস্তাত মাৰপিট হৈছে, তোমালোকে দেখিছা কিন্তু তোমালোকে সেইটোৰ লগত জড়িত নাছিলা। সেম মফিজুদ্দিন আহমেদ হাজৰিকা বিশ্ব খনিকৰ কবিতাৰ লিখক, কিন্তু জোনাকী যুগৰ কবি হয় তেওঁ, বাট কি আছিল? জোনাকী কাকতৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাছিল। জোনাকী যুগৰ কবি হয়, কিন্তু জোনাকী কাকতৰ লগত তেওঁ কি আছিল? যে কোৱেশ্চনটো কি কৈছিলো যে তোমালোকৰ পাঠ্যপুথিত উল্লেখ থকা কোন গৰাকী কবিয়ে জোনাকী কাকতৰ লগত জড়িত নাছিল? কোন গৰাকী? মফিজুদ্দিন আহমেদ হাজৰিকা 2020 আৰু 23 আহিছিল। যে মফিজুদ্দিন আহমেদ হাজৰিকাৰ মৃত্যুৰ পিছত প্ৰকাশিত গ্ৰন্থখনৰ নাম যদি আহে কি লিখিবা? তত্ত্ব পাৰিজাত। যে মফিজুদ্দিন আহমেদ হাজৰিকাৰ মৃত্যুৰ পিছত প্ৰকাশিত গ্ৰন্থখনৰ নাম কি আছিল? তত্ত্ব পাৰিজাত। আৰু যদি আহে যে মফিজুদ্দিন আহমেদ হাজৰিকাৰ দুখন কবিতা পুথিৰ নাম লিখা, এটা লিখিবা জ্ঞান মালিনী আৰু এটা হল তত্ত্ব পাৰিজাত। বল এইবাৰ যদি আহে যে তোমাৰ অসমীয়া সাহিত্য জগতত কোন গৰাকী কবিক জ্ঞান মালিনীৰ কবি বুলি কোৱা হয়? মফিজুদ্দিন আহমেদ হাজৰিকা, নাইবা মফিজুদ্দিন আহমেদ হাজৰিকাক অসমীয়া সাহিত্য জগতত কি কবি বুলি কোৱা হয়? জ্ঞান মালিনীৰ কবি বুলি কোৱা হয়। আৰু যদি দিয়ে যে জ্ঞান মালিনীৰ কবি কোন? জ্ঞান মালিনীৰ কবি হল কবি মফিজুদ্দিন আহমেদ হাজৰিকা। আৰু যদি পৰীক্ষাত আহে যে মফিজুদ্দিন আহমেদ হাজৰিকা কিয় জ্ঞান মালিনীৰ কবি বুলি কোৱা হয়, আহিবও পাৰে না 2 মাৰ্কৰ কোৱেশ্চন, 2 মাৰ্কস। জ্ঞান মালিনী কবিতা পুথিখন প্ৰকাশ পাইছিল 1896 চনত, অৰ্থাৎ 1896। যে 1896 চনত তেওঁৰ বা মফিজুদ্দিন আহমেদ হাজৰিকাৰ প্ৰথম কবিতা পুথি জ্ঞান মালিনীখন প্ৰকাশ পাইছিল। আৰু এই জ্ঞান মালিনী কবিতা পুথিখন প্ৰকাশ পোৱাৰ লগে লগে অসমীয়া সাহিত্য জগতত এক আলোড়নৰ সৃষ্টি হৈছিল। আৰু এই জ্ঞান মালিনী কবিতা পুথিখনৰ বাবে মফিজুদ্দিন আহমেদ হাজৰিকা অসমীয়া সাহিত্য জগতত জ্ঞান মালিনীৰ কবি বুলি কোৱা হয়। যে 1896 যে 1896 চনত মফিজুদ্দিন আহমেদ হাজৰিকাৰ প্ৰথম কবিতা পুথি জ্ঞান মালিনী প্ৰকাশ পাইছিল। আৰু এই জ্ঞান মালিনী কবিতা পুথিখন প্ৰকাশ পোৱাৰ লগে লগে বাকী সাহিত্যিক বিলাকৰ মাজত এক আলোড়নৰ সৃষ্টি হৈছিল। সেইকাৰণে মফিজুদ্দিন আহমেদ হাজৰিকাক বা জ্ঞান মালিনী কবিতা পুথিখন ৰচনা কৰাৰ বাবে মফিজুদ্দিন আহমেদ হাজৰিকাক অসমীয়া সাহিত্য জগতত জ্ঞান মালিনীৰ কবি বুলি কোৱা হয়। যে 2025 এটা কোৱেশ্চন আহিছিল, কি কোৱেশ্চন? যে বিশ্ব খনিকৰ কবিতাত কিহৰ আভাস পোৱা যায়? যে বিশ্ব খনিকৰ কবিতাটিত কিহৰ আভাস পোৱা যায়? আধ্যাত্মিক তথা দাৰ্শনিক চিন্তাধাৰাৰ আভাস পোৱা যায়। যে বিশ্ব খনিকৰ কবিতাটিত কিহৰ আভাস পোৱা যায়? আধ্যাত্মিক তথা দাৰ্শনিক চিন্তাধাৰাৰ আভাস পোৱা যায়। আৰু তোমালোকক প্ৰতিটো ভিডিঅ'ত তো একেবিলাক কথা বাৰে বাৰে কোৱা নাযায়, যে নোটছ বিলাক মই এনেকৈ বনাইছো তোমালোকৰ কাৰণে 100% কমন পাব পৰীক্ষাত। আৰু এইবিলাক চোৱাৰ পিছত এক্সট্ৰাকৈ আৰু বুক কৰিব নালাগে। ঠিক আছে, তাৰপিছত আৰু কোৱেশ্চন আহিছিল যে বিশ্ব খনিকৰ কবিতাটিত বন্ধনীৰ ভিতৰত উল্লেখ থকা 3খন গছৰ নাম। চাইছা না কেনেকুৱা কোৱেশ্চন? যে বিশ্ব খনিকৰ কবিতাটিত উল্লেখ থকা বা বন্ধনীৰ ভিতৰত উল্লেখ থকা 3খন গছৰ নাম লিখা, আৰু 3টা গছৰ নাম লিখিলেই 3 মাৰ্ক।
আৰু এইটো 2020 কোশ্চিন আহিছিল যে বিশ্ব কবিকৰণ কবিতাবিদ কবিয়ে কুহি গজালি বুলি কোন তিনজোপা গছৰ নাম বন্ধনীত উল্লেখ কৰিছে? 2020 আহিছিল। পমা, শিশু আৰু পাৰলি। যিহেতু কবিতাৰ পৰা 3 মাৰ্কৰ কোশ্চিন আহে, দুটা লিখিলেই 6 মাৰ্ক, 4টা দিয়ে 2টা লিখিব লাগে, আৰু 1 মাৰ্কৰ 5টা লিখিব লাগে, 7টা দিয়ে, 2 মাৰ্কৰ 5টা লিখিব লাগে, 7টা দিয়ে, আৰু 4 মাৰ্কৰ ব্যাখ্যা লিখিব লাগে, এটা দিয়ে 3টা, আৰু 3 মাৰ্কৰ লিখিব লাগে 2টা, দিয়ে 4টা। কেতিয়াবা 2023 আৰু 24 অকল মূল ভাৱ দিছিল 3টা, এটা লিখিব লাগে 6 মাৰ্ক, আৰু তাৰ আগৰ পেটাৰ্ণ আৰু 2025 পেটাৰ্ণ সেম পেটাৰ্ণ। আৰু অলৰেডি মই প্ৰতিটো চনৰ কোশ্চিন পেপাৰ মই এটা কোশ্চিন পেপাৰ এটা ভিডিঅ' কৰি মই কোশ্চিন পেপাৰ আপলোড কৰিছো সলভ কৰি, সেইবিলাকো চাবা। মুঠৰ ওপৰত 2017 পৰা 2025 লৈকে কোশ্চিন পেপাৰ সলভ কৰা 100% কমন পাবা, আৰু এইবিলাক অলৰেডি মই আপলোড কৰি দিছো। আৰু লেকচাৰ বিলাক শুনিলেও ভাল, এইবিলাক শুনিলে যদি তোমালোকৰ আৰু বেছি ভাল লাগে তেতিয়াহ'লে বেছি ভাল। বহুতে কৈছে ফেচ ভিডিঅ' লাগে, তাৰপিছত মই বাদ দিলো আৰু এইবিলাক, এতিয়া ডাইৰেক্ট ফেচ ভিডিঅ' দিয়া আৰম্ভ কৰিছো। মুঠৰ ওপৰত তোমালোকৰ যোনটো সুবিধা হয়, কাৰণ তোমালোকৰ সুবিধাৰ্থেই মই চেনেলটো খুলিছো, বেলেগ একো মোৰ ৰিজন নাই খোলাৰ। ঠিক আছে। অসমীয়া ভাষাত চুফি সাধকসকলৰ ভাৱধাৰা পোনপ্ৰথমতে কোন গৰাকী কবিৰ কবিতাত পোৱা যায়? এইটো কোশ্চিন আহিছিল 2020 আৰু 24 আহিছিল যে কি আহিছিল যে অসমীয়া ভাষাত চুফি সাধকসকলৰ ভাৱধাৰা পোনপ্ৰথমতে কাৰ কবিতাত পোৱা যায়, বা অসমীয়া ভাষাত চুফি সাধকসকলৰ ভাৱধাৰা প্ৰথমে কোন গৰাকী কবিৰ কবিতাত প্ৰকাশ পাইছিল? 2020 আৰু 24 আহিছিল। কাৰ কবিতাত? মফিজউদ্দিন আহমেদ হাজৰিকাৰ কবিতাত। যদি আহে পৰীক্ষাত মফিজউদ্দিন আহমেদ হাজৰিকাৰ কবিতাৰ 2টা বৈশিষ্ট্য লিখা, কি লিখিবা? যে মফিজউদ্দিন আহমেদ কবিতাৰ বৈশিষ্ট্যৰ ভিতৰত এটা হল নাম্বাৰ 1 যে মফিজউদ্দিন আহমেদ হাজৰিকাৰ কবিতাত পোনপ্ৰথমতে চুফি সাধকসকলৰ ভাৱধাৰা প্ৰকাশ পাইছিল, লিখিলা। 2 নম্বৰ বৈশিষ্ট্য, তেওঁৰ কবিতাৰ ভাষাবিলাক অতি সহজ সৰল আৰু ঘৰুৱা। এতিয়া চুফি সাধকসকল মানে কি চোৱা, যে স্বাৰ্থহীন প্ৰেমৰ বাণীৰে সকলো স্তৰৰ মানুহক ইছলাম ধৰ্মৰ বিষয়ে জ্ঞান দিয়া এক চিন্তাধাৰা। কি পালো আমি? চুফিবাদ মানে চুফি সাধকসকল। চুফিবাদ মানে কি পালো? যে স্বাৰ্থহীন প্ৰেমৰ বাণীৰে সকলো স্তৰৰ মানুহক ইছলাম ধৰ্মৰ বিষয়ে জ্ঞান দিয়াৰ এক চিন্তাধাৰা। এইটোৱে হল তোমাৰ কি? চুফিবাদ। তাৰপিছত আহিল নেক্সট, যে কিছুমান শব্দৰ অৰ্থ পৰীক্ষাত আহি থকা দেখা যায়, যেনেকুৱা যদিছতে শব্দৰ অৰ্থটো আহিছিল 2020, যদিছতে মানে যদিও। তাৰপিছত ত্ৰিজগত আহিলেতো পাৰিবাই, স্বৰ্গ, মৰ্ত আৰু পাতাল, যি 3টা জগতৰ মালিক। গোমস্তা 2019 আহিছিল, 2019। গোমস্তা মানে দোকানৰ হিচাপ পত্ৰ ৰখা কৰ্মচাৰী। যদি আহে অন্তৰ্যামী, মনৰ সকলো ভাৱ বুজি পাওঁতা, অৰ্থাৎ ঈশ্বৰ বা সৃষ্টিকৰ্তা বা আল্লাহ কি কৰে, মানুহৰ মনৰ সকলো ভাৱ বুজি পায়। আমি কেতিয়া কি কৰিম, কি প্লানিং কৰো, বাকী কোনেও গম নাপালে কিন্তু আল্লাহ বা ভগৱানে কিন্তু সকলো বস্তুৱে গম পায়। সৰ্বব্যাপী মানে সকলোতে যদি থাকে, আমি যিকোনো কামত, বা ধৰি ভাল কাম কৰিলেতো ভাল কথা, আমি কেতিয়াবা যদি বেয়া কামতো লিপ্ত হওঁ, বা তোমালোকে যদি কেতিয়াবা বেয়া কামত লিপ্ত হোৱা, তোমালোকে এনেকুৱা ভাবা নেকি যে ইয়াত ঈশ্বৰ বা সৃষ্টিকৰ্তা বা ভগৱান বা আল্লাহ নাই বুলি? আল্লাহ সকলো ঠাইতে থাকে, কিন্তু কিবা এটা আৱৰণেৰে মুখখন ঢাকি থাকে, কিন্তু যেতিয়া আমি বিচাৰিবলৈ যাওঁ তেতিয়া আমি বিচাৰি নাপাওঁ। এতিয়া আহিল তোমাৰ কবিতাটোৰ মূল কথা চোৱা, কবিতাটোৰ সামাৰি, কাৰণ সামাৰিটো বুজি পালেহে আমি বাকী কোশ্চিন বিলাকৰ এনসাৰ আমি কৰিব পাৰিম। ঠিক আছে। সামারির ভিতৰত কৈছে, কবিয়ে কৈছে যে যদিও এই পৃথিৱীখনত আমি দেখা নাই স্বৰ্গ, মৰ্ত আৰু পাতাল, এই 3টা জগতত যদিও আমি আল্লাহ ভগৱান বা সৃষ্টিকৰ্তাক কোনেও দেখা নাই, কিন্তু তথাপিও এই পৃথিৱীখনত কি আছে? নিশ্চয় এজন পৃথিৱীখনৰ সৃষ্টিকৰ্তা আছে, যাৰ কাৰণে পৃথিৱীখন ইমান ধুনীয়াকৈ চলি আছে। যেতিয়া আমি যি বস্তু লাগে সব বস্তু আমি টাইমত পাই আছো, পানী, বতাহ, অক্সিজেন, কাৰ্বন ডাই অক্সাইড, হয় নে নহয়, উশাহ নিশাহ যে আমি লৈ আছো। আল্লাহ বা ভগৱান নাথাকিলে বা ঈশ্বৰ নাথাকিলে আমি এইবিলাক বস্তু কেনেকৈ পাওঁ? বা যোনটো টাইমত যি ফল আমি খাব লাগে, আমৰ টাইমত আম, জামৰ টাইমত জাম, কঁঠাল, বগৰী, যি আছে আৰু মুঠৰ, ঠিক আছে, সকলো বস্তুৱে আমি টাইমত পাই আছো। কিন্তু আমিতো সকলো বস্তু টাইমত পাই আছো, কিন্তু আমি ঈশ্বৰ বা আল্লাহ বা ভগৱানৰ কাম বিলাক আমি টাইমলি কৰো নে? বা নিজৰ নিজৰ ধৰ্মীয় যিবিলাক কাম
ইসলাম ধর্মের মতে নামাজ পড়া, হিন্দু ধর্মের মতে পূজা করা, যে এই যে আল্লাহ বা ভগৱানৰ ওচৰত যি কৰিব লগা কাম, এই কাম বিলাক আমি দিনত কেইবাৰ কৰিম, কিন্তু আমি নকৰিলেও আল্লাহ বা ভগৱানে কিন্তু আমাক সকলো বস্তু টাইমত দি আছে। আৰু এক মুহূৰ্ত যদি নিদিয়ে পৃথিৱীখন ধ্বংস হৈ যাব। সাপোজ 5 মিনিটৰ কাৰণে আমাক উশাহ নিশাহ লোৱাটো বন্ধ কৰি দিলে, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ অক্সিজেন লোৱাটো বন্ধ কৰি দিলে উশাহ নিশাহ, তেতিয়াহ'লে কি মানুহ জীয়াই থাকিব? অসম্ভৱ। ঠিক আছে। তাৰপিছত আৰু কৈছে যে গ্ৰহ তৰা বেলি যোনে যত আছে নিজৰ নিজৰ স্থানত আছে, কোনেও আল্লাহ বা ঈশ্বৰৰ হুকুমৰ বাহিৰে লৰচৰ নকৰে, নিজৰ নিজৰ এৰিয়াত তেওঁলোকে লৰচৰ কৰি আছে। আৰু এই পৃথিৱীখনত যে মানুহবিলাক জীয়াই আছে ইজনে আনজনৰ মায়াতে জীয়াই আছে, কাৰণ এই পৃথিৱীখন এখন মায়াজাল, ইজনে আনজনৰ মায়াতে আবদ্ধ। গতিকে মই কওঁ যে তোমালোকে বিশেষকৈ এই এডলেচেন্স পিৰিয়ডৰ ল'ৰা ছোৱালী বিলাক, তোমালোকে মানুহক দয়া কৰিবা, কিন্তু কোনো ল'ৰা বা ছোৱালীৰ প্ৰেম বা মায়াত নপৰিবা। আৰু যদি পৰি যোৱা তেতিয়াহ'লে কিন্তু জীৱন ধ্বংস হোৱাটো নিশ্চিত। ঠিক আছে। গতিকে প্ৰেমত নাযাবাই, কাৰণ প্ৰেম কৰি কি কৰিবা? জীৱনটো কালি ধ্বংসই হ'ব। আগত নিজৰ কেৰিয়াৰটো বনাই লোৱা, তাৰ পিছত চোৱা পৃথিৱীখন কিমান ৰঙীন। এতিয়া কোনোবাই চাপোজ প্ৰেম কৰিছাই বা কাৰোবাৰ ব্ৰেকআপ হৈ গৈছে, যিয়ে কৰিছা কিবা লাভ পাই আছা তেওঁহে বুজি পাবা, তোমালোকে বুজি পাবা। আৰু যাৰ ব্ৰেকআপ হৈছে সিহে বেদনাটো কি বা যন্ত্ৰণাটো কি তেওঁহে বুজি পায় ভাল। গতিকে এইবিলাক কৰি খালি নিজৰ হুমাই লছ, কেৰেক্টাৰ লছ এণ্ড মানি লছ। ঠিক আছে। গতিকে লাইফ সেটেল কৰা, তাৰপিছত যাক ভাল লাগে তাকে বিয়া পাতিব পাৰে। বিয়াৰ বয়স, বিশেষকৈ ল'ৰাবিলাক কাম কৰি খাবই লাগিব, কামৰ বাহিৰে কোনো উপায় নাই। ছোৱালী বিলাক আৰু কি ভালকে পঢ়া শুনা কৰিব, কাৰোবাৰ সপোন আছে ডক্টৰ, ইঞ্জিনিয়াৰ বা প্ৰফেচাৰ বা মাষ্টৰ হ'ব কিছুমানে, আৰু কিছুমানে কি দেখাত ধুনীয়া, পঢ়া শুনাত অলপ বেয়া হলেও কি ভাল ঠাইৰ পৰা বিয়া আহিব, বিয়া দিব। কিন্তু বাকী ল'ৰাবিলাক ইচ্ছা থাকিলেও কিন্তু বেকাৰ ল'ৰাৰ লগত জীৱনতো কোনো ছোৱালী বিয়া হ'ব নিবিচাৰে বা গাৰ্জিয়ানেও নিদিয়ে। সেইকাৰণে ল'ৰাবিলাক ভালকে চিন্তা কৰিবা আৰু ভালকে পঢ়া শুনা কৰিবা। আৰু লগতে মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা, নিজৰ বন্ধু বান্ধৱী বিলাকৰ লগতো শ্বেয়াৰ কৰিবা। ঠিক আছে। তাৰপিছত কি কলো যে মৰু জগততে নৰে আছে যুগ, এই পৃথিৱীখনত কি আছে? মানুহ বিলাকে ইজনে আনজনৰ মায়াতে আবদ্ধ। সাপোজ ধৰি লোৱা পৃথিৱীখনৰ পৰা বহুত মানুহ আহিছে, এই পৃথিৱীত বহুত মানুহ গুচি গৈছে, কিন্তু গুচি যোৱাৰ পিছত সেই মানুহজনৰ কথা এদিন দুদিন কষ্ট বেছি হয়, লাহে লাহে কি হয় মানুহজনৰ কথা পাহৰি যোৱা হয়। কিন্তু চোৱা এতিয়া তোমালোকৰ এনেকুৱা ফ্ৰেণ্ড আছে যিবিলাকে চকলেট ভগাই খোৱা, একেলগে যোৱা, একেলগে ফূৰ্তি কৰা, যি কৰা একেলগে কৰা, কিন্তু চোৱা আমি যিমান দিন এই পৃথিৱীখনত জীয়াই আছো সিমান দিনহে আমাৰ ভেলু আছে। মৰি যোৱাৰ লগে লগে এই ভেলু ইকুৱেলটো 5, একো ভেলু নাই। কিছুমানে ষ্টেটাস লগাব, চেট টাইপ লগাব, ইমজি লগাব কান্দি আছে বুলি, কিন্তু ৰিয়েলত কান্দা নাই, ইমজিত কান্দি আছে। কিছুমানে হয়তো চাবও নাহিব, কিছুমানে আহিব, তাৰে মাজত লাহে লাহে বন্ধু বা গাঁৱৰ মানুহবিলাক তোমাৰ কথা বা যিয়ে মৰি যাব এই জগতৰ পৰা তাৰ কথা লাহে লাহে পাহৰি যাব, যেনেকৈ আমি বা তোমালোকে পাহৰিম। সেইকাৰণে যিকেইদিন আমি জীয়াই থাকো সদায় সুখে শান্তিৰে জীয়াই থাকিব লাগিব, আৰু কি কৰিব লাগিব? নিজৰ কৰ্মৰ প্ৰতি ফকাচ কৰিব লাগিব। আমি বেলেগক লৈ যাতে চিন্তা কৰি নিজৰ সময় অপচয় নকৰো। তাৰপিছত আৰু কৈছে তেওঁৰ সেই নাম লৈ আল্লাহ বা ঈশ্বৰ বা সৃষ্টিকৰ্তাৰ নাম লৈ যোনে যত আছে স্থিৰ ভাৱে আছে, কোনেও আল্লাহ বা ঈশ্বৰৰ হুকুমৰ বাহিৰে লৰচৰ নকৰে। এটা মাত্ৰ গছৰ পাত, সেই গছৰ পাত জোপাত কিমান ধৰণৰ চিন আছে, বিলিভ নহলে তোমালোকে নিজে চোৱা, নিজৰ হাতৰ ৰেখাটো কিমান চিন আছে, কাৰো লগত কাৰো নিমিলে। পৃথিৱীত কোটি কোটি মানুহ আছে, কোনো মানুহৰ লগত কোনো মানুহ নিমিলে। এইবিলাক কোনে বনাইছে? ঈশ্বৰ বা সৃষ্টিকৰ্তাই বনাইছে, বিভিন্ন ডিজাইনত বনাইছে। আৰু গছৰ পাত এটা ছিঙি চাবা, তাত কিমান ধৰণৰ চিন আছে। আৰু কৈছে যে সেই গছৰ পাত বিলাকে যোনে যত আছে স্থিৰ ভাৱে আছে, ঈশ্বৰৰ হুকুমৰ বাহিৰে কোনেও লৰচৰ নকৰে, বা সৃষ্টিকৰ্তাৰ হুকুমৰ বাহিৰে কোনেও লৰচৰ নকৰে। এই পৃথিৱীখনত এনেকুৱা বহুত গছ আছে যিবিলাক গছ চাবা মৰি গৈছে গোটেইখিনি, এটা চাবা এটা বা দুটা ঢাল কি আছে তাতে জিন্দা আছে বা তাজা আছে, তাতে কি আছে? গছৰ পাতো ফুলিছে, ফলো ধৰিছে। কিন্তু এই পৃথিৱীখনত এনেকুৱা গছো বহুত দেখা পাইছা যে যিবিলাক গছত মৰা পাতো আছে, ভাল পাতো আছে, কিন্তু মৰা পাতটোতো মৰি গৈছে, পৰি নাযায় কিয়? কাৰণ ওপৰৰ পৰা অৰ্ডাৰ অহা নাই, যাৰ কাৰণে পৰি নাযায়। যেতিয়াই অৰ্ডাৰটো আহিব তেতিয়াই লগে লগে পৰি যাব। যে গছ গছনিয়ে ঈশ্বৰ বা সৃষ্টিকৰ্তাৰ কি গায়? গুণানুকীৰ্তন কৰে। আৰু ঈশ্বৰ বা সৃষ্টিকৰ্তা সকলো ঠাইতে আছে, কিন্তু কোনেও নেদেখে, কিবা এটা আৱৰণেৰে নিজৰ মুখখন ঢাকি থাকে। সেয়ে যেতিয়া আমি বিচাৰিবলৈ যাওঁ তেতিয়া আমি বিচাৰি নাপাওঁ। আৰু কি কৈছে? যেতিয়া আমি বিচাৰিবলৈ যাওঁ বিচাৰি নাপাওঁ।
কিন্তু ইয়াতে আৰু এটা কথা আছে, প্ৰায় আহে পৰীক্ষাত বাৰে বাৰে, সত ৰজ আৰু তম গুণ, যি মানুহৰ তিনিটা গুণ, যে সত গুণৰ অধিকাৰী হলে মানুহ জ্ঞান আৰু সুখ পোৱা যায়, সত গুণৰ অধিকাৰী হলে মানুহে জ্ঞান আৰু সুখ পায়। ৰজগুণৰ অধিকাৰী, ৰজগুণে মানুহৰ জীৱনলৈ দুখ নমাই আনে, আৰু তম গুণে মানুহৰ জীৱনলৈ অজ্ঞানতা নমাই আনে। অৰ্থাৎ এই যে বেলেগৰ বস্তুৰ প্ৰতি যোনটো লোভ লালসা, যিমানেই কৰিবা সিমানেই নিজৰ দুখ যন্ত্ৰণা বাঢ়ি যাব, জীৱনতো কমি না। আৰু কথাবিলাক কোনে কৈছে? ঈশ্বৰ বা সৃষ্টিকৰ্তাই কৈছে। কিন্তু কাৰ মাধ্যমত? কবিয়ে কৈছে। কাৰ কথা কৈছে? ঈশ্বৰ বা সৃষ্টিকৰ্তাৰ কথাই কৈছে। চাও যদি আমি যিফালে চাও, আমি যোনফালে চাও সেইফালে দেখা পাও কি ঈশ্বৰ বা সৃষ্টিকৰ্তাৰ ৰহমত এই পৃথিৱীখনত অনাবৰতেই পৰি থাকে। আৰু কেনেকৈ পৰি থাকে? এই পৃথিৱীখনত যেনেকৈ বৰ্ষণ পৰি থাকে একেৰাহে, চেম তেনেকৈ পৃথিৱীখনত ঈশ্বৰ বা সৃষ্টিকৰ্তাৰ কি আছে? ৰহমত পৃথিৱীখনত 24 আৱাৰ্ছ আছে, দিয়ে আছে। সেইকাৰণে আমি সকলোৱে সুখে শান্তিৰে জীয়াই থাকিব পাৰিছো। আৰু তেওঁ অৰ্থাৎ সৃষ্টিকৰ্তা ঈশ্বৰে কি কৰিছে? পমা, শিশু আৰু পাৰলি তিনিটা গছৰ কথা কৈছে। এই গছজোপাকো তেওঁ ডাঙৰ দীঘল কৰিছে। অকল গছজোপাই নহয়, পৃথিৱীত মানুহ বিলাককো ডাঙৰ দীঘল কৰিছে। কোনে কৰিছে? ঈশ্বৰ বা সৃষ্টিকৰ্তাই কৰিছে। মা দেউতাই আমাক লালন পালন কৰিছে। সেইকাৰণে মা দেউতাকো আমি পুৰা ৰেছপেক্ট কৰিব লাগিব, যাৰ কাৰণে আমি পৃথিৱীখনত আহিব পাৰিছো। ঠিক আছে? আৰু কি কৰিছে? আনফালে এই যে গছজোপা বিলাক লাষ্টত কি হৈছে? দেখাত ডাঙৰ হৈছে আৰু ভয়ংকৰ হৈছে। চেম মানুহ বিলাক, আমি সকলোৱে কি আছিলো, বা তোমালোকেও আমিও আছিলো, পৃথিৱীত যিমান মানুহ আছে সকলো মানুহে আহিছিল আৰু আহি থাকিব, আনফালে গৈ থাকিব। কিন্তু এই যে প্ৰতিজন মানুহ যেতিয়া কেঁচুৱা আছিল, লাহে লাহে ডাঙৰ দীঘল কৰি লাষ্টত কি হৈছে? দেখাত ভয়ংকৰ হৈছে, মানে একদম হিষ্ট পিষ্ট, কিছুমানেতো বডি বিল্ডাৰ, হয় নে নহয়? গতিকে যে এইটোৰ কাৰণে কি হব? মা দেউতাকৰ অহংকাৰ বাঢ়িব। কেনেকুৱা অহংকাৰ? এইটো অহংকাৰ সেইটো অহংকাৰ নহয়, যিটো অহংকাৰে মানুহৰ পতন হয়। এইটো অহংকাৰ সেইটো অহংকাৰ হয়, মা দেউতাই যিটো অহংকাৰ নিজৰ ল'ৰা ছোৱালীক লৈ গৌৰৱ কৰিব। চাপোজ তোমালোকে হায়াৰ ছেকেণ্ডাৰী এইবাৰ ফাইনেল এক্সাম দিবা, ফাৰ্ষ্ট ইয়াৰ কি ছেকেণ্ড ইয়াৰ আৰ্টছ আছে, কিছুমানে চাইন্সত আছে। এতিয়া চোৱা, মা দেউতাই কিন্তু গল্প কৰিব মানুহৰ আগত। কি কৰিব? মোৰ ল'ৰা মোৰ ছোৱালী চাইন্সত পঢ়ে বা আৰ্টছত পঢ়ে, ভাল ৰেজাল্ট কৰিবা বুলি আশাবাদী। কিন্তু তুমিহে জানা মা দেউতাক কি ৰেজাল্টটো দিবা। সেইকাৰণে মা দেউতাৰ সপোনটোও যাতে নষ্ট নহয়, এতিয়া সোমাই আছে, ভালকে পঢ়া। এইটোৱে হল মা দেউতাৰ কাৰণে গৌৰৱ। তাৰপিছত আৰু আছে, লাষ্টত কৈছে, যি কৈছে গোটেইবিলাক ঈশ্বৰ নিজেই, যে তেওঁ মানীয় হয়, তেওঁ মানুহ হয়, তেওঁ দানী, তেওঁ দান হয়, তেওঁ কাম, তেওঁ কৰ্মী, তেওঁ খেতি, আকৌ তেওঁ খেতিয়কো হয়। মুঠৰ ওপৰত আল্লাহ ইজ এভৰিথিং, সেইটোৱে কৈছে ইয়াত। তেওঁ জ্ঞানী, তেওঁ জ্ঞান হয়, তেওঁ তীখা আৰু হান পাথৰ, যোনটো দা কটাৰী ধাৰ দিয়া পাথৰ। তেওঁ ধৰ্মী, তেওঁ ধৰ্ম, তেওঁ বুদ্ধি, বুদ্ধিয়কো হয়, তেওঁ পানী হয়, তেওঁ মাছ, তেওঁৱে পাঁচ, বিভিন্ন ধৰণৰ ৰূপ লব পাৰে। তেওঁ যোগী হয়, তপস্বী হয়, তেওঁ বাজিকৰ, তেওঁ ধনী, তেওঁ ধন, তেওঁৱে হয় গোমস্তা ও মহাজন, অৰ্থাৎ দোকানৰ হিচাপ পত্ৰ ৰখা কৰ্মচাৰীও কোন হয়? ঈশ্বৰ বা সৃষ্টিকৰ্তা। এইটো ব্যাখ্যা ইম্পৰ্টেন্ট আছে। তেওঁৱে কাম, তেওঁৱে কৰ্মী, তেওঁৱে কাৰিকৰ, নিশ্চয় নিশ্চয় তেওঁ বিশ্ব, যে তেওঁ কাম হয়, তেওঁ কৰ্মীও হয়, তেওঁ আকৌ কাৰিকৰ হয়, তেওঁৱে কি হয়? নিশ্চয় এই বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক, অৰ্থাৎ সৃষ্টিকৰ্তা বা ঈশ্বৰ। আর লাস্ট যোনটো চারটা লাইন, এইটাও ব্যাখ্যা ইম্পর্টেন্ট। 2017 and 27 সরি 2017 and 2012 আহিছিল, যে নিশ্চয় নিশ্চয় দেখা নাই যদিও কেউ, অন্তর্যামী সর্বজ্ঞান, বিশ্ব আত্মার প্রাণ, সর্বব্যাপী সর্বভোগ। যে নিশ্চয় নিশ্চয় আমি ঈশ্বর বা সৃষ্টিকর্তা কোনেও দেখা নাই, কিন্তু যদিও আমি দেখা নাই ঈশ্বর বা সৃষ্টিকর্তা এই পৃথিৱীখনত আছে, কিন্তু অন্তৰ্যামী, মানুহৰ মনৰ সকলো ভাৱ বুজি পায়, সৰ্বজ্ঞানী, সকলো জ্ঞানৰ অধিকাৰী হয়, বিশ্ব আত্মাৰ প্ৰাণ, গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰাণ হয় তেওঁ, আৰু সৰ্বব্যাপী, সকলোতে জুৰি থাকে, সৰ্বশক্তিমান, সকলো শক্তিৰ অধিকাৰী কোন? ঈশ্বৰ বা সৃষ্টিকৰ্তা। এইখিনিয়ে আছিল এই লেচনটোৰ মেইন কথাবিলাক। এতিয়া ৰজ, হত আৰু তমগুণ, এইটো কৈ দিছো, মনত ৰাখিবা, বাৰে বাৰে আহে এইটো কোশ্চিন। এতিয়া মই কোশ্চিন এনসাৰ বিলাক দেখাই দিম, আৰু কোনটো কোশ্চিন কোন চনত আহিছিল সেইবিলাক। কোভিড পৰীক্ষাৰ কোশ্চিন বিলাকতো অলৰেডি দি দিছো, আৰু বাকী বিলাক ইয়াতে অলৰেডি হৈছে। 1 মাৰ্কৰ বিলাক একবাৰে কৈয়ে দিও, 2 মাৰ্কৰ বিলাক দেখাই দিম। অসমীয়া সাহিত্যত জ্ঞান মালিনীৰ কবি হিচাপে কোনগৰাকী কবিক জনা যায়? মফিজুদ্দিন আহমেদ হাজৰিকা। মফিজুদ্দিন আহমেদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি আছিল? তত্ত্ব পাৰিজাত। 2খন আহিলে, আৰু এটা লিখিবা জ্ঞান মালিনী। বিশ্বখনিকৰ কবিতাটিত লেখকে কাৰ কথা কৈছে? বিশ্বখনিকৰ অৰ্থাৎ সৃষ্টিকৰ্তা বা ঈশ্বৰৰ কথা। বিশ্বখনিকৰ কোন শ্ৰেণীৰ কবিতা? অতীন্দ্ৰিয়বাদী কবিতা বা রহস্যবাদী।
মফিজুদ্দিন আহমেদ হাজৰিকা কোন যুগৰ কবি? তেওঁ জোনাকী যুগৰ কবি হয়, কিন্তু জোনাকী কাকতৰ লগত তেওঁ জড়িত নাছিল। এতিয়া কোশ্চিন এনসাৰ বিলাক চাই যোৱা। এতিয়া চোৱা কোশ্চিন বিলাক। এই যে কোশ্চিন 2024 আহিছিল, মফিজুদ্দিন আহমেদ হাজৰিকাৰ জন্ম চনটো কিমান? 1870। তাৰপিছত দিছিল এই যে জোনাকী যুগৰ কবিসকলৰ সমসাময়িক কবি হলেও কি আছিল, তেওঁ জোনাকী কাকতৰ লগত জড়িত নাছিল। মুঠৰ ওপৰত কোশ্চিনটো আছিল যে তোমালোকৰ পাঠ্যপুথিত উল্লেখ থকা কোনগৰাকী কবি জোনাকী কাকতৰ লগত জড়িত নাছিল? কোন? মফিজুদ্দিন আহমেদ হাজৰিকা। তাৰপিছত চোৱা 2025 আহিছিল, বিশ্বকণিকৰ কবিতাত কিহৰ আভাস দিয়া হয়? আধ্যাত্মিক তথা দাৰ্শনিক চিন্তাধাৰা। ঠিক আছে, বাকি কোশ্চিন বিলাকৰ এনসাৰ আছে, যিবিলাক কৈছো চাই ল'বা তোমালোকে। মই খালি ইম্পৰ্টেন্ট কোশ্চিন বিলাক আলোচনা কৰিম, যোনবিলাক পৰীক্ষাত বেছি আহে, বাৰে বাৰে আহে। তাৰপিছত এইটো কোশ্চিন চোৱা, বিশ্বকণিকৰ কবিতাটিত বান্ধনিৰ ভিতৰত উল্লেখ থকা তিনিখন গছৰ নাম, অথবা বিশ্বকণিকৰ কবিতাত কবিয়ে কুহি গজালি বুলি কোন তিনজোপা গছৰ নাম বন্ধনীত উল্লেখ কৰিছে? 2020 আহিছিল। কি কি? পমা, চিচু আৰু পাৰলি। তাৰপিছত অসমীয়া ভাষাত ছবি সাধকসকলৰ ভাৱধাৰা প্ৰথম কোনগৰাকী কবিৰ কবিতাত প্ৰকাশ পাইছিল? 2022 আৰু 24 আহিছিল। কোনগৰাকী? মফিজুদ্দিন আহমেদ হাজৰিকাৰ বিশ্বকণিকৰ নামৰ কবিতাত প্ৰকাশ পাইছিল। তাৰপিছত শব্দৰ অৰ্থবিলাকো দি দিছো মই ইয়াতে, কোনটো শব্দৰ অৰ্থ আহিছিল এইটো চোৱা। 2020 আহিছিল যদিশতে মানে যদিও। গোমস্তা আহিছিল 2019। দোকানত হিচাপ পত্ৰ ৰখা কৰ্মচাৰী। এমাডিমা যদি আহে। কেঁচুৱা অৱস্থা, নিচেই লৰালি কাল। অন্তৰ্জামী, মনৰ সকলো ভাৱ বুজি পাওঁতা। সৰ্বব্যাপী, সকলোতে জুৰি থকা। অনমাৰ্কৰ কোশ্চিন কেইটা অলৰেডি কৈছো। আৰু এইটো কোশ্চিন আহিছিল অসমীয়া সাহিত্যত জ্ঞানমালিনীৰ কবি হিচাপে কোনগৰাকী কবিক জনাজাত? 2018 আহিছিল। কোনগৰাকী? মফিজুদ্দিন আহমেদ হাজৰিকা। তাৰপিছত 2 নম্বৰী কোশ্চিন চোৱা, মফিজুদ্দিন আহমেদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য অলৰেডি কৈছো, আলোচনা কৰিছো। যে এটা হল অসমীয়া ভাষাত ছবি সাধকসকলৰ ভাৱধাৰা তেওঁৰ কবিতাত পোনপ্ৰথমতে পোৱা যায়। 2 নম্বৰ বৈশিষ্ট্য, তেখেতৰ কবিতাৰ ভাষা সহজ সৰল আৰু ঘৰুৱা, লগত কবিতাৰ ছন্দৰীতি সুকীয়া। ঠিক আছে। আৰু 3 নম্বৰ লিখিবা সহজ সৰল, নালাগে 3 নম্বৰ, দুটাই পঢ়া ভালকে। আৰু পঢ়িলে পঢ়িবা তোমালোকে, চাই ল'বা। কবিয়ে ঈশ্বৰক কিয় বিশ্বকণিকৰ বুলি অভিহিত কৰিছে? 2017 আৰু 23 আহিছিল। এনসাৰটো হল যে সমগ্ৰ বিশ্বৰ সৃষ্টি স্থিতিৰ মূলতেই এক পৰম সত্তাৰ অস্তিত্ব অনুভৱ কৰা হয়। এই পৰম সত্তাই সকলোকে এক আত্মীয়তাৰ জৰিৰে বান্ধি ৰাখিছে। তেওঁৰ মহিমাৰ অন্ত নাই, ঈশ্বৰৰ মহিমাৰ কোনো শেষ নাই। জগতৰ সকলো বস্তুতেই তেওঁৰ অস্তিত্ব। সেয়েহে কবিয়ে ঈশ্বৰক বিশ্বকণিকৰ বুলি অভিহিত কৰিছে। গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক, আমি সকলোৱে অৱগত। এইটো চোৱা 2000 ৰজ, হত আৰু তম গুণ কি? 2019, 20 আৰু 22 আহিছে। হত মানে সুখদায়ক আৰু জ্ঞানাত্মক, ই জীৱনক মানুহক সুখত আসক্ত কৰি মুগ্ধ কৰে। ৰজ হল ৰাগাত্মক, অৰ্থাৎ ই মানুহক বিষয়ত আসক্ত কৰে। তমগুণ অজ্ঞানৰ পৰা হয়, ই জীৱনৰ মোহ উৎপাদন কৰে আৰু প্ৰমাদ, আলস্য আৰু নিদ্ৰাৰ দ্বাৰা সকলো ঢাকি ৰাখি জীৱনক মোহপাশত বন্দী ৰাখে। অৰ্থাৎ শৰ্টলি কৈছো, ইয়াতে তলত দি দিছো যে হত গুণৰ অধিকাৰী হলে জ্ঞান আৰু সুখ পোৱা যায়। ৰজ গুণে দুখ নমাই আনে আৰু তম গুণে জীৱনলৈ অজ্ঞানতা নমাই আনে। তাৰপিছত এইটো কোশ্চিন আহিছিল 2025। কবিয়ে বিশ্বকণিকৰক কিয় সৰ্বব্যাপী সৰ্বশক্তিমান বুলি কৈছে? যে কবি মফিজুদ্দিন আহমেদ হাজৰিকাই বিশ্বকণিকৰক সৰ্বব্যাপী সৰ্বশক্তিমান বুলি আখ্যা দিছে, কাৰণ বিশ্বকণিকৰ নিৰ্গুণ আৰু নিৰাকাৰ স্বৰূপ। সেই জনা পৰম ঈশ্বৰক চকুৰ দৃষ্টিৰে আজিলৈকে কোনেও প্ৰত্যক্ষ কৰা নাই। তথাপি ত্ৰিলোক মিন্স স্বৰ্গ, মৰ্ত আৰু পাতাল, যি তিনিওটা জগতৰ সৃষ্টিকৰ্তা কোন? ঈশ্বৰ। তেওঁই বিশ্বকণিকৰ ৰূপে সমগ্ৰ বিশ্ব সুন্দৰকৈ গঢ়ি তুলিছে। যদিও তেওঁ কোনেও দেখা নাপায়, তথাপি তেওঁ অন্তৰ্যামী, সৰ্বজ্ঞানী, বিশ্ব আত্মাৰ প্ৰাণ। সেই কবিয়ে বিশ্বকণিকৰক সৰ্বব্যাপী সৰ্বশক্তিমান বুলি কৈছে। ঠিক আছে। আৰু কবিতাৰ দীঘল কোশ্চিন বিলাক আলোচনা নকৰো, কাৰণ সামাৰিটো ভালকে বুজি পালে দীঘল কোশ্চিনৰ এনসাৰ বিলাক আৰামছে লিখিব পাৰিবা। আৰু কবিতাৰ মেইনলি সামাৰিটো মনত ৰাখিবা, মূল ভাৱ। আৰু যাৰ যাৰ লাগে ইয়াৰ পৰা লিখি ল'বা। সকলোতে আছে তেওঁ কিন্তু নেদেখে, কেউ অৰণিৰে মুখ ঢাকি থাকে ওচৰত। এই পথফাকিৰ মাজেৰে কবিয়ে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে? উক্ত কবিতা ভাগি জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমেদ হাজৰিকা নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
যে আল্লাহ শর্টলি কৈছো মই ঈশ্বৰ বা সৃষ্টিকৰ্তা সকলো ঠাইতে থাকে কিন্তু কিবা এটা আৱৰণেৰে মুখখন ঢাকি থাকে যেতিয়া আমি বিচাৰিবলৈ যাওঁ তেতিয়া আমি বিচাৰি নাপাওঁ বাকীখিনি তাতে চাই ল'বা তোমালোকে বিশ্বকৰ্ণিকৰ কবিতাটিৰ মূল ভাৱ কৈছো ইয়াতে দিও দিছো মই মুঠৰ ওপৰত প্ৰতিটো পৰীক্ষাত তোমালোকে ইয়াৰ পৰা 100% কমন পাবা 90% নহয় 100% মানি লৈছো এটা কোশ্চিন টাফ থাকিব অর্থ থাকিব না এক্সেস থাকে প্রসঙ্গ সংগতি দর্শায় ব্যাখ্যা করা ব্যাখ্যার নিয়ম তো জানাই প্রসঙ্গ দন সংগতি দন আর ব্যাখ্যা থাকে দুই আর তেমে কাম তেমে কর্মী তেমে কারিকর নিশ্চয় নিশ্চয় তেমে বিশ্বখনিকর 2018 আর 24 আইছিল এই লেসনের পড়া এবার কিন্তু 2026 এর ব্যাখ্যা ইম্পর্টেন্ট আছে গতিকে ভালকে পড়িবা উক্ত কবিতা ভাগে আমার পাঠ্যপুথির অন্তর্গত মফিজউদ্দিন আহমেদ হাজরিকার বিশ্বখনিকর নামের কবিতাটার উপর তুলি দেওয়া হয়েছে ওয়ানপালা সংগতি এই পৃথিবীর সৃষ্টিকর্তা বিশ্বখনিকরের মহিমার বর্ণনার প্রসঙ্গত কবি উক্ত কথা বাকি অবতারণা করিছে 1+1+2 হল এতে বাকি দুটা লাইনের কথা কি কি সামৰি লৈছে সেইখিনি লিখিলে পাবা আৰু 2 1+1+2 = 4 চাৰি নিদিলে তিনি তো দিব তিনি তো পালা না গতিকে 0 পোৱাতকৈ তিনি পোৱা ভাল তিনি তো বহুত বেছি মাৰ ব্যাখ্যাটো এই যে বাকিখিনি চাই লবা তোমালোকে অলপ বেছিকৈ দিছো মানে তোমালোকে পঢ়ি পেলাই যাতে তথাপি চাৰিয়ে পোৱা সৰুকৈ দিলে তো আৰু সৰু কৰিবা কাৰণ 4 লাইন পঢ়িলে 2 লাইন মনত থাকিব পৰীক্ষাত 2 লাইন পাহৰি যাবা সেইকাৰণে মই 8 লাইন দিছো ধৰি লৈছো চাৰিটা তো মনত থাকিব 4টা লাইন 4 লাইন লিখিব পাৰিলে আৰু 1-2 লাইন বনাই লিখিব পাৰিবা এটি ব্যাখ্যা চোৱা 2017 আৰু 22 আহিছিল যে নিশ্চয় নিশ্চয় তেৱে হ'ব এটি স্পেলিং মিস্টেক হৈছে তেৱে দেখা নাই যদিও কেও অন্তৰ্যামী সৰ্বজ্ঞান বিশ্ব আত্মাৰ প্ৰাণ সৰ্বব্যাপী সৰ্বশক্তিমান 2017 and 22 কি হব উক্ত কবিতা ভাগি আমার পাঠ্যপুথিত থকা মফিজউদ্দিন আহমেদ হাজরিকার বিশ্বখনিকর নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে সেম সংগতি উক্ত কবিতা ভাগিৰ জৰিয়তে কবিয়ে বা এই পৃথিৱীখনৰ সৃষ্টিকৰ্তা বিশ্বখনিকৰৰ মহিমাৰ বৰ্ণনা প্ৰসংগত উক্ত কবিতা ভাগি অৱতাৰণা কৰিছে তাৰপিছত আহিল এই 4টা লাইনৰ জৰিয়তে কি কি কথা কৈছে এইখিনি লিখিব লাগে ইয়াত আৰু এইটো ব্যাখ্যা চোৱা এইটো কিন্তু ইম্পর্টেন্ট আছে হত রজ আৰু তম গুণ কি হত রজ তম গুণ সকলোতে নির্গুণ বলে হুনু বিশ্বগুরি এই মহাজন 2023 আহিছে উক্ত কবিতা ভাগে আমার পাঠ্যপুথিত অন্তর্গত মফিজউদ্দিন আহমেদ হাজরিকার বিশ্বখনিকর নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে লিখিলা সংগতিত আহিব উক্ত কবিতা ভাগিৰ জৰিয়তে এই পৃথিৱীৰ সৃষ্টিকৰ্তা বিশ্বখনিকৰৰ মহিমা এইবিলাকে কৈছে আৰু ব্যাখ্যাত এইখিনি কথা লিখিলে হৈ গল 1+1+ 1+1+2 = 4 ঠিক আছে আশা কৰো সকলোৱে ভিডিও বিলাক ভালকে বুজি পাইছা আশা কৰো ভিডিওটো মানে এই লেসনটো যোনটো বিশ্বখনিকৰ কবিতাৰ গোটেইবিলাক বুজি পাইছা গতিকে সকলোৱে ভালকে পঢ়িবা আৰু যদি কিবা ডাউট থাকে কিবা কোশ্চেন থাকে মোক কমেন্ট বক্সত কমেন্ট কৰিবা মই প্ৰতিটো ভিডিও ভালকে দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু সকলোৱে মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলকৈ সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা লগতে নিজৰ বন্ধু বান্ধৱী বিলাকৰ লগত শেয়াৰ কৰিবলৈও পাহৰি নাযাবা ঠিক আছে থ্যাংক ইউ ষ্টুডেন্টস এন্ড গুড লাক ভালকে পঢ়িবা